6 জনগোষ্ঠী ST হোৱাটো সম্ভাৱনা আছে। আমি অনুৰোধ কৰিম যেহেতু ষ্টেট গভৰ্ণমেণ্টৰ পৰা অতি সোনকালে এই মাহৰ ভিতৰতে কেবিনেট যেটো মেমৰেণ্ডাম কেবিনেট ডিচিশ্যন যেটো দিল্লীলৈকে পঠাব। এইটো পঠোৱাৰ পিছত এতিয়া দিল্লীয়ে ইচ্ছা কৰিলে 5 উইকৰ ভিতৰতে বা লাষ্ট উইক ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইক ইয়াতে প্ৰেচিডেণ্টে অৰ্ডিনেন্স জাৰি কৰিব পাৰে। ইয়াত দেখোন আৰু যিটো যেনেকুৱা ষ্টাইলত উইদাউট ইফেক্টিং ST হ'ব লাগে বুলি চবে মতামত দিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনে মতামত দিছে। ইয়াত আৰু কোনো বাকী নাথাকে, ডাইৰেক্ট দিব পাৰি। এতিয়া কোনে ট্ৰাইবেল সংঘক বাধা দিয়া নাই। এই বাহিৰত আহি আন্দোলন কৰিলে হ'ব নেকি? ইহঁতে ষ্টেটৰ লগত যেতিয়া আলোচনা কৰিছে উইদাউট ইফেক্টিং এইবিলাক ডকুমেণ্ট আছে না, এইটো নাটক কি কৰিব তই